যিহেতু 24 আগষ্টৰ পৰা সিম কাৰ্ড ব্যৱহাৰক লৈ চৰকাৰ নতুন নিয়ম আহি গ'ল। দেশত সৰ্বোচ্চ 9খন, অসম আৰু উত্তৰ পূৰ্বাঞ্চলত 6খনতকৈ অধিক সিম কাৰ্ড ব্যৱহাৰ কৰিব নোৱাৰিব গ্ৰাহকে। 24 আগষ্টৰ পৰা এই নিয়ম কাৰ্যকাৰী কৰা হ'ব। যদিহে আপোনাৰ নামত 6খনতকৈ অধিক সিম কাৰ্ড আছে, তেতিয়াহ'লে আপুনি ডাঙৰ বিপদতো পৰিব পাৰে। হয়তো আপোনালোকে নাজানিবও পাৰে যে আপোনাৰ আধাৰ কাৰ্ড ব্যৱহাৰ কৰি বেলেগে আপোনাৰ নামত সিম কাৰ্ড উলিয়াই ফ্ৰড বা ক্ৰাইমো কৰি থাকিব পাৰে। এতিয়া আপোনাৰ নামত কিমানখন সিম আছে আপুনি কেনেকৈ গম পাব? আজি এইটো ভিডিঅ'ত দেখাম। আপোনালোকে নিজৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। ইয়াত sansasathi.gov.in বুলি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ লগে লগে আপুনি এনেকৈ দেখা পাব। অলপ তললৈ আহিব, আপুনি আৰু অলপ তললৈ আহিব। ইয়াত দেখা পাইছে ন' মোবাইল কানেকশ্যন ইন ইয়'ৰ নেম। তাত এবাৰ ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে আপুনি আকৌ এনেকৈ দেখা পাব। ইয়াত আপুনি আধাৰ সংযোগী মোবাইল নম্বৰটো ভৰাব লাগিব। তালৈ এটা OTP যাব। আপুনি ভেলিড কেপচা কৰি OTPটো ভৰাই লগইন কৰি দিব। লগইন কৰাৰ লগে লগে আপোনাৰ নামত কিমানখন সিম আছে আপুনি দেখা পাব। যিহেতু এতিয়া মোৰ নামত 3খন সিম আছে। আপুনি এনেকৈ নিজৰ মোবাইলত চাব পাৰিব। যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে কোনো বিপদত নপৰে। আৰু আপোনাৰ নামত কিমানখন সিম আছে মোক কমেণ্ট কৰি জনাব।